নমস্কাৰ মই কংকনা এণ্ড ৱেলকাম টু মাই নিবনুৱা জীৱন হেপী কাতি বিহু এণ্ড ধনতেৰাছ আজিৰ দিনটো মানে মই এনেকুৱাকে কাম কৰিছো নহয় মই মানে আপোনালোকক ক'ব নোৱাৰো আজিৰ আমাৰ মায়ে একো কৰিব নোৱাৰে সেইটো কাৰণে চব মই কৰিবলগীয়া হৈছে তুলসী পুলি ৰোৱাৰ পৰা মন্দিৰ চফা কৰাৰ পৰা সন্ধিয়াকে প্ৰসাদ দিবৰ কাৰণে প্ৰসাদ দিওৱাৰ পৰা আদি কৰি চব কাম আৰু এইবিলাক কাম কৰিও ভাল লাগে যদি আপুনি নিজৰ মতে কৰিব পাৰে আমাৰ মা মানে অ মাই গড 100টা নিয়ম মানে এইটো এনেকে নকৰিবি সেইটো তেনেকে নকৰিবি এইটো মতে কৰচোন এইটোকে কৰ অ মাই গড ইটোকে মোৰ মানে মূৰটো গৰম কৰি দিয়ে মায়ে এইবোৰ কৰোতে তো যেনে তেনে কাজিয়া লাগি মেলি দুইজনীয়ে নিয়মবোৰ কৰিলো আৰু এইবিলাক চব মানে প্ৰিপেয়াৰ কৰি মেলি সন্ধিয়া আমি দুজনীয়ে নিয়ম কৰিলো কাৰণ ভণ্টিক থৈ আহিছিলোগে হোষ্টেলৰ পৰা তাই আহিবই নোৱাৰিলে সেইকাৰণে পাপাও আহিব নোৱাৰিলে ডিউটি জেগাৰ পৰা তো মায়ে মই দুজনী আমন যেমনকে নিয়মবোৰ চব কৰি মেলি আজৰি আৰু ধনতেৰাছ বুলিও চাকি তাকি দিব লাগে আছিলে সেয়াও দিলো লগতে মিঠাই খালো প্ৰসাদ খালো ধেৰ খাই বৈ আজৰি হৈ ৰাতিৰ ডিনাৰৰ কাৰণে আকৌ ময়ে বনাই ললো কাৰণ আমাৰ মায়ে পনীৰ বনাবলৈকে নাজানে মই ধুনীয়াকে বনাইছো আৰু এনেকুৱা টেষ্টি পনীৰ বনাইছো নহয় আপোনালোকৰ মাংসলৈও মনত নপৰে এনেই কিন্তু আজি মোৰ মাংস খাব মন আছিলে কিন্তু যিহেতু কাতি বিহু কিন্তু মায়ে ধনতেৰাছ থকাৰ কাৰণে মাংস খাব নালাগে বুলি ক'লে সেইকাৰণে পনীৰে বনাই দিলো মাংসৰ সোৱাদতকৈও টেষ্টি চ' এতিয়া খোৱাতহে কথা আৰু বাকী খাই শুই থাকিলো আৰু বাই